হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি লৈ আহিছোঁ খুবেই ধুনীয়া এযোৰ মেখেলা চাদৰ, মিক্স পাটৰ মেখেলা চাদৰ এযোৰ, আৰু ডাৰ্ক ব্লু হয় কাপোৰযোৰ, আৰু ৰিবন এম্ব্ৰইডাৰী কাপোৰ হয় এযোৰ, আৰু খুবেই ধুনীয়া লাগে এনেকুৱা কাপোৰবোৰ। আৰু প্ৰথমতে এনেকৈ ফুলপাহ ডিজাইনটো আঁকি লোৱা হৈছে কাপোৰযোৰত, তাৰপিছত ৰিবন এম্ব্ৰইডাৰী কৰা হ'ব। আৰু প্ৰথমতে মই অকণমান দেখুৱাই দিছোঁ আপোনালোকক ফুলৰ ডিজাইনটো কেনেকুৱা হয়, তাৰপিছত এতিয়া কেনেকৈ কৰা হৈছে সেইখিনিও দেখুৱাই যাম। চাই থাকিব ভিডিঅ'টো, একেবাৰে সহজ হয় জানিলে ফুলৰ ডিজাইনটো কৰিবলৈ, আৰু খুব ভাল লাগে নিজে যেতিয়া ৰিবন এম্ব্ৰইডাৰী কৰি বা যিকোনো ডিজাইন নিজে কৰি যেতিয়া কাপোৰযোৰ পিন্ধা হয় খুব ভাল লাগে। আৰু যিহেতু এযোৰ মিক্স পাটৰ মেখেলা চাদৰ, পিন্ধিবলৈও খুব আৰাম আৰু খুব পাতলা, মানে গৰমতো পিন্ধিব পৰা যায়। আৰু যেতিয়া নিজে আমি কাপোৰযোৰৰ ডিজাইনটো কৰি পিন্ধোঁ তেতিয়া বেছি ভাল লাগে, নহয় জানো? আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চালেহে গম পাব ডিজাইনটো কেনেকৈ কৰা হৈছে। এতিয়া ৰিবনেৰে ফুলৰ ডিজাইনটো দিছোঁ, আৰু যিহেতু ডাৰ্ক ব্লু হয় কাপোৰযোৰ, সেইটো কাৰণে বগা ৰিবনে ব্যৱহাৰ কৰিলোঁ। আৰু এতিয়া খুব ধুনীয়া এপাহ গোলাপ ফুল হৈ পৰিব, আপোনালোকে চাই থাকিলে গম পাব। আৰু খুবেই সহজ ৰিবন এম্ব্ৰইডাৰী কৰিবলৈ, আৰু কাপোৰৰ ডিজাইনটো খুবেই ধুনীয়া লাগিলে, সেইটো কাৰণে মই আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিলোঁ। যদি আপোনালোকৰ ভাল লাগিছে তেতিয়া আপোনালোকে এনেকৈ ডিজাইন কৰি পিন্ধিব পাৰিব কাপোৰ, নহয় জানো? আৰু মিক্স পাটৰ কাপোৰত কৰিবলৈ বেছি ভাল হয়, আৰু খুব ধুনীয়াকৈ জিলিকি পৰে যিহেতু। আৰু এতিয়া খুব ধুনীয়াকৈ এপাহ গোলাপ ফুল হৈ পৰিব। সম্পূৰ্ণ কাপোৰযোৰ হৈ পৰিলেহে বেছি ধুনীয়া লাগিব। মই আপোনালোকক বাৰু অকণমান কৰিয়ে দেখুৱাই দিলোঁ। খুবেই চিম্পুল ডিজাইনৰ এযোৰ কাপোৰ আপোনালোকলৈ আগবঢ়ালোঁ। কাপোৰযোৰৰ ৰংটো আৰু ফুলৰ ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে, ভাল লাগিল তেন্তে লাইক এটা কৰি থৈ যাব। নতুন কোনোবাই যদি চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আজিলৈ আহোঁ তেন্তে, পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে।